Hello guys, welcome to my channel Makeup Artist Nina. মই নিনা আজি আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল Makeup Artist Nina লৈ। আজি মই প্ৰথমটো ব্লগ বনাম আৰু বনাই আছো। আৰু আজি মই কি দেখাম ভাবি পোৱা নাই। তো মই ভাবিছো মেকআপ ৰিলেটেড কিবা এটা দেখাম। তো আজি মই দেখাম আপোনালোকক হেয়াৰ পাফ কেনেকৈ বনাই ব্ৰাইডেল মেকআপত গৈ পিনে বহুত কষ্ট হয়। তো কেনেকৈ বনাই মই আজি আপোনালোকক দেখাম। মোৰ লগত আছে দুগৰাকী ষ্টুডেণ্ট, তেখেতলোকে শিকি আছে। তো তেখেতলোকক মই কেনেকৈ শিকাই আছো আপোনালোকক সেইবিলাকেই শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকক। আমি প্ৰথমতে ষ্টাফিংটো কভাৰ কৰিব লাগিব চুলিয়েদি। তো আগফালৰ পৰা এনেধৰণে চুলিবিলাক লৈ আমি বেককম কৰিব লাগিব। বেককম কৰি আগফালৰ পৰা কম ভালকৈ এবাৰ ক্লিন কৰি ল'ম। ক্লিন কৰি আমি কমপ্লিট ষ্টাফিংটোৱে ঢাকিব লাগিব। ঢাকি পিছফালে লৈ আমি চুলিবোৰ ক্লিপ মাৰিম। তো ইয়াৰ পিছত আমাৰ নেক্সট ষ্টেপ হ'ব মাংটিকা লগোৱা। মাংটিকাটো ছেট কৰিবলৈ হ'লে আমি দুটা পাৰ্টিশ্যন কৰি ল'ম। মিডিল পাৰ্টিশ্যনত আমি মাংটিকাটো ছেট কৰিম। ছেট কৰাৰ পিছত আমি এতিয়া ধুনীয়াকৈ এটা হেয়াৰষ্টাইল ক্ৰিয়েট কৰিম। আমাৰ ইতিমধ্যে ষ্টাফিং বনোৱা হৈ গ'ল, পাফ বনোৱা হৈ গ'ল। এতিয়া আমি প্ৰথমটো হেয়াৰষ্টাইল ষ্টাৰ্ট কৰিম। এনেধৰণে আমি দুটা ভাগত ভগাই লৈছোঁ চুলিখিনি। এটা ভাগৰ চুলিখিনি আমি ল'লোঁ, লৈ সম্পূৰ্ণকৈ ক্লিনভাৱে আমি চুলিখিনি ফনিয়াই ল'ম। ফনিয়াই লৈ গোটেই চুলিখিনি আঙুলিত এনেধৰণে লৈ টাৰ্ণ কৰিম। টাৰ্ণ কৰি আমি পিছফালে লৈ যাম। এইদৰে দেখিছে সন্মুখতো ফুলি গৈছে। তো আমি পিছফালে লৈ গৈ এতিয়া ক্লিপ মাৰি দিম। প্ৰথমৰ ভাগটো যেনেধৰণে আমি গোটেইখিনি চুলি একেলগতে লৈছিলোঁ, ঠিক তেনেকৈ এইফালৰ চুলিখিনিও আমি গোটেইখিনি একেলগতে ল'ম আৰু একদম ক্লিন কৰি ভালকৈ ফনিয়াম যাতে উৰি নাথাকে চুলি। তো এইফালৰ চুলিখিনিও ছেইম আমি আঙুলিৰ ফাকত ভৰাই এনেধৰণে টাৰ্ণ কৰিম। টাৰ্ণ কৰি বেক চাইডে লৈ যাম। লৈ যাই এনেধৰণে ক্লিপ মাৰি ছেট কৰি ল'ম। এটা খুব ধুনীয়া আমাৰ চিম্পল ক্লাছিক লুক আহি গ'ল হেয়াৰষ্টাইলিং। তো এইটো ছেট কৰাৰ পিছত মই আপোনালোকক কমপ্লিট লুকটো দেখাই আছোঁ ফ্ৰণ্ট ছাইডৰ পৰা। ফ্ৰণ্ট ভিউটো দেখা পাইছে। এইটো আমাৰ ফাৰ্ষ্ট লুক। এতিয়া ছেকেণ্ড লুক হ'ল আমি ৰোল কৰি মানে সকলোবোৰ চুলি পিছফালে নিম। আৰু এইটো খুবেই ট্ৰেণ্ডি লুক হয়। তো এইটো এছামিজ বেংগলী কথা নাই, প্ৰত্যেকগৰাকীয়ে ল'ব পাৰে। এইটো খুবেই পচন্দ কৰে আজিকালি ব্ৰাইডবোৰে। এনেধৰণে আমি এটা এটাকৈ ৰোল কৰিম। ৰোল কৰি আমি ক্লিপ লগাই পিছফালে ছেট কৰি দিম। প্ৰচেছ ছেম। ইটো ছাইডে আমি যেনেধৰণে লৈছিলোঁ, ঠিক এইটো ছাইডেও আমি তেনেধৰণে এটা এটাকৈ ৰোল বনাম। ৰোল বনাই বেক ছাইডে লৈ যাম। বেক ছাইডে লৈ গৈ আমি ছেট কৰি ক্লিপ লগাই দিম। দুইটা ছাইড আমাৰ কৰা কমপ্লিট হৈ গৈছে, গতিকে আপোনালোকে দেখা পাইছে। আৰু কেনে লাগিছে জনাব প্লিজ। এতিয়া আমি 3 নম্বৰ লুকটো দেখাব গৈ আছোঁ। 3 নম্বৰ লুকটো আগৰ ছেকেণ্ড লুকটোৰ দৰে প্ৰায় একেই, যদিও অলপমান ডিফাৰেঞ্চ আছে। সেই ডিফাৰেঞ্চটো থকাৰ কাৰণে এইটো এডভান্স হেয়াৰষ্টাইল বুলিও কোৱা হয়। বহুতে মানে এডভান্স হেয়াৰষ্টাইলতো পৰে। তো চাই থাকক মই কেনেকৈ কৰি আছোঁ। আৰু কোনটো হেয়াৰষ্টাইল আপোনালোকৰ ভাল লাগিছে সেইটো জনাবলৈ নাপাহৰিব। তিন নম্বৰ লুকটো সম্পূৰ্ণ হৈ গ'ল। তো মই আজি আপোনালোকক দেখালোঁ 3টা লুক আৰু পাফ কেনেকৈ বনায়। এতিয়া মই দেখাই আছোঁ ৰাবাৰ মৰা সহজ বুদ্ধি আৰু খুব সঠিক বুদ্ধি। এনেধৰণে দুডাল ৰাবাৰ ল'ব, লৈ জইন কৰিব। জইন কৰি দুডাল ক্লিপৰ সহায়ত আমি যদি চুলি বান্ধোঁ, তেনেহ'লে চুলি নহৰে বুলিয়ে ক'ব পাৰি। তো এনেধৰণে আপোনালোকে চুলিখিনি ল'ব, লৈ এডাল ক্লিপেৰে এনেকৈ দিব আৰু ইডালে ঘূৰাই ঘূৰাই এনেধৰণে যদি আপোনালোকে চুলি বান্ধে, তেনেহ'লে চুলি নিচিঙে। তো এতিয়া ডনাটোৰ সহায়ত মই খোপাটো কৰি ল'লোঁ। ডনাটোৰ সহায়ত মই এনেধৰণে খুব কম সময়তে এটা খোপা তৈয়াৰ কৰিলোঁ। আপোনালোকে এইটো ঘৰত ট্ৰাই কৰিব। মোৰ আজি ক্লাছৰ হেয়াৰষ্টাইল ক্লাছটো হৈ গ'ল কমপ্লিট। আপোনালোকে দেখা পাইছে মোৰ বেক চাইডে এইটো এটা কমপ্লিট
হেয়াৰ ষ্টাইল দামীৰ ওপৰত কৰি দেখালোঁ তেখেতলোকক আৰু এতিয়া সিহঁতে নিজে নিজে প্ৰেক্টিছ কৰিব তো আপোনালোকক দেখাই আছোঁ তেওঁলোকে কেনেকৈ প্ৰেক্টিছ কৰে এনেকৈ পাপ বনাইছে চাই থাকক চন্দাই পাপ বনাই আছে আৰু পুৰা ব্যস্ত ব্লগ চোৱা বহি বহি ব্লগ চাই আছে আৰু এগৰাকী কাম কৰি আছে কষ্ট হৈছে এইবাৰ ঠিকে আছে এবাৰ বুজি পাইছে ঠিকে হৈছে গতিকে বনাই আছে আৰু হেয়াৰ ষ্টাইলিং যেতিয়া কৰা হ'ব তেতিয়া আকৌ দেখাম মই কৰি থাকোঁতেও দেখাম নহয় সিফালে ইমানকৈ নহয় খালি এটা ৰাউণ্ড হৈ এনেকৈ যাব চাই থাকক এবাৰ সিহঁতে প্ৰেক্টিছ কৰিব তো প্ৰেক্টিছত কি হৈ আছে বেটা হি কিন্তু যে কৰে মই নাজানো কৰিব তাৰ ৰবাত পালে এতিয়া জৰা কৰি ইলা কৰে তই কৰা ট্ৰাই এবাৰ হৈছে তাই হ'ল কানা তাইটো কৰি দেখাই দিয়া পাৰি গৈছে মিছন সাকসেস এইটো নিচিনা এইটো প্ৰেক্টিছ হৈছে বহুতখিনি আস্তে আৰু হ'ব ধুনীয়া এইবাৰ ফটো লৈ আছে আজিৰ কাৰণে মডেল মই সন্ধ্যা কেনে লাগিল ভালে লাগিল পাৰিছা পাৰিবা আস্তে পাৰিব তো আজি হৈ গ'ল আমাৰ হেয়াৰ ষ্টাইলিং ক্লাছ প্ৰেক্টিছ হ'ল প্ৰেক্টিছত দেখিছে আপোনালোকে তাই ধুনীয়াকৈ কৰিছে বহুত ধুনীয়াকৈ ট্ৰাই কৰিছে আৰু হৈছেও আৰু হ'ব আস্তে তো নেক্সট আকৌ নতুন ব্লগ লৈ আহিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বাই